Ispl जोलुर खेलानि मुङाव सोलोंथाइ बिफाननि कौटि कौटि रां बाहायनायनि अजन গোটেই বিটিচিবাসীক আমি অৱগত কৰাব বিচাৰিছোঁ যে এইটো হ'ল এডুকেশ্যন ডিপাৰ্টমেণ্ট বিটিচিৰ এইটো হ'ল আমি RTI কৰি এই তথ্যটো আমি পাইছোঁ আৰু ইয়াত এডুকেশ্যন ডিপাৰ্টমেণ্টত বিটিচি এডুকেশ্যন ডিপাৰ্টমেণ্টত পুৰা ইলিগেল যে যোৱা দিনবোৰত হৈছে ইয়াত মূল তথ্য আছে আমি এটা এটা আপোনালোকক জনাই যাম এক নম্বৰ 3 crore 7 lakh টকা expenditure district level organization committee during কোকৰাঝাৰ hosting ISPL প্ৰথম যোনটো সেশনত 12 তাৰিখ 16 তাৰিখ আৰু 20 অক্টোবৰত 2022 এই যে ISPL খেল হৈছিল ফাৰ্ষ্ট সেশন ইয়াত BTC এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা স্পৰ্টছত প্ৰথমত 3 কোটি 7 লাখ টকা ইয়াত ব্যৱহাৰ হৈছে তাৰ পাছত আকৌ 3 crore 50 লাখ টকা আৰু আনাদাৰ মানে প্ৰগ্ৰামটো এটাই ISPL যোনটো খেল কিন্তু বেলেগ বেলেগ এংগলৰ পৰা পঠক মাৰি তেওঁলোকে এইবোৰ পইচাটো সব ওলাইছে सोलोंथाइ बिफाननि 19 कौटि 76 लाख रांखौ गुबुन बिफानाव बाहायनायखौ नायबिजिरनायनि दाबि যে এই যে সেকেন্ডত যোনটো 3 crore 50 লাখ এইটো হল একেখন খেলৰে ইয়াত মানে টেম্পোৰাৰি এবাৰ বাৰ যে সিট বনাইছে গ্যালাৰি বনাইছে লাইট টাৱেলত ইয়াৰে মানে 3 crore 50 লাখ তাৰ পাছত আকৌ আহক আপুনি একেখন খেলৰে এংকৰ পইচা দিয়াৰ নামত তাৰপিছত ডিনাৰৰ আৰনায়ত আলহীসকলক ফুলত এই আৰু টি-শাৰ্ট বনাত ইয়াৰে তেওঁলোকে 2 crore 49 লাখ তাৰপিছত আকৌ যদি আহো 4 নম্বৰত যে 9 আৰু 23 অক্টোবৰৰে একেখন খেল আৰু ইটো প্ৰথম হোষ্টিং ইয়াতো 83 লাখ 8,000 তেওঁলোকে ওলাইছে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা এইটো এছিয়া খোখো এই যে তামুলপুৰত হৈছিল তাৰপিছত এনেকৈ তেওঁলোকে টোটেল মানে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা 19 crore 76 লাখ টোটেল মানে সব এইবোৰ খেল फरायसालि जौगाखांनाय आरो फरायसाफोरनि मुङाव फैनाय रांखौ आलासि फ्लाइट टिकेट हटेलाव थानाय दै बायनाय आर'नाइ बायनायावसो बाहायदों আৰু যে এডুকেশ্যনৰ কাৰণে আমাৰ অঞ্চলত বহুত ছাত্ৰ ছাত্ৰী স্কুল পোৱা নাই বহুত স্কুল আমাৰ মানে ছাত্ৰ ছাত্ৰীৰ কাৰণে ক্লাছৰুম নুচুৰে বহুত মানে ছাত্ৰ ছাত্ৰী স্কুল ডেভেলপমেণ্ট কিবা কিবি এইবোৰ সব স্কুলত ফাণ্ড আছিলে ষ্টেট এই ডেভেলপমেণ্টৰ ফাণ্ড আছিলে এই গোটেই স্কুলৰ ফাণ্ডটো তেওঁলোকে কৰবা গেছক ফ্লাইট টিকেট কাটাত কৰবা মানে আৰনাই কিনাত কৰবা মিনাৰেল ৱাটাৰ ড্ৰিংক মানে পানী খোৱাত তেওঁলোকৰ প্ৰগ্ৰামত আলহীক মানে গেছক হিল ফ্লাইট দি আনা টিকেট আনা আলহীক কৰবা মানে 5 ষ্টাৰ হোটেল এই গুৱাহাটীত থোৱা কৰবা বঙাইগাঁও মানে 5 ষ্টাৰ হোটেলত আলহী খোৱা যে ছাত্ৰ ছাত্ৰীক আমাক পইচা দিছিলে স্কুল ডেভেলপমেণ্ট টেক্সট বুক ডেভেলপমেণ্ট টিচাৰসকলক মানে স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টক দিছিলে কিন্তু এই গোটেই পইচাটো আমাক ছাত্ৰ ছাত্ৰী এডুকেশ্যন ডিপাৰ্টমেণ্টত ব্যৱহাৰ হ'ব লাগিছিল কিন্তু তেওঁলোকে কৰবা নেশ্যনেল ছেমিনাৰ কৰি নলেজ ফেষ্টিভেল কৰি দিল্লী মুম্বাইৰ পৰা আলহী মাতি কিনি ফ্লাইট টিকেটৰ নামত তেওঁলোকৰ একদম মানে 5 ষ্টাৰ হোটেলত ভাত খোৱাৰ নামত ডিনাৰ পাৰ্টি বা মিনাৰেল ৱাটাৰ কিনাত এই গোটেই পইচাটো ইয়াত ব্যৱহাৰ হ'ল যে আমাৰ BTC ডেভেলপ নহল এইটো আমি মেইন উদ্দেশ্য আছে প্ৰেছ মিট ৰাখা दिनै क'क्राझार देबोरगाव ब्लक BPFनि मावख'आव लाइमोन BPFआ RTI खालामनानै मोननाय माखासे खौरांफोरखौ खौरां मेलनि गेजेरजों फोरमायदों আৰু এটা আছে নলেজ ফেষ্টিভেল যোনটো তেওঁলোকে অৰ্গেনাইজ কৰিছে ইয়াত মানে 3 crore 38 লাখ তাৰপিছত নেশ্যনেল ছেমিনাৰত তেওঁলোকে নেশ্যনেল লেভেলত ছেমিনাৰ কৰিছে বোলে 40 লাখত যে এই যে তেওঁলোকে যে ছেমিনাৰ কৰিলে 40 লাখত আমি নিখিল বড়ো ছাত্ৰ সন্থাত 40 লাখত এটা গোটেই আমাৰ কনফাৰেন্সে শেষ হয় বড়ো সাহিত্য সভাৰ গোটেই কনফাৰেন্সে 40 লাখত শেষ হয় কিন্তু দুদিন তেওঁলোকে ছেমিনাৰত 40 লাখ लाइमोन BPFनि नेहाथारि कास्टम बसुमतारिनि अजन আজি আমি মেইন যে প্ৰেছ মিট ৰাখাৰ কাৰণটো হ'ল যে কেনেকৈ BTCত আলাগ বাজেট আছে স্পৰ্টছ ডিপাৰ্টমেণ্টে আলাগ বাজেট কৰে এডুকেশ্যন ডিপাৰ্টমেণ্টে আলাগ বাজেট কৰে কিন্তু এডুকেশ্যন ডিপাৰ্টমেণ্টত
গোটেই বাজেটৰ পইচাটো কেনেকৈ মানে স্পৰ্টছত ব্যৱহাৰ হ'ল আমি BPF দল হিচাপে স্পৰ্টছত যদি ইয়াৰ এৱাৰনেছ হৈছে আমাৰ ল'ৰা ছোৱালী যদি কোনোবা এটা সুবিধা পাইছে আমি ছাপৰ্ট কৰোঁ এইটো কিন্তু স্পৰ্টছ ডিপাৰ্টমেণ্ট আলাগ এডুকেশ্যন ডিপাৰ্টমেণ্ট আলাগ আজি টোটেলি BTSৰ এডুকেশ্যন কোন আছে প্ৰমোদ বড়ো চিবে তেখেতে এডুকেশ্যন তাৰপিছত এডুকেশ্যনৰ গোটেই পইচাটো এই যে 19.76 লাখ এইটো স্পৰ্টছত তেওঁলোকে ব্যৱহাৰ কৰিলে बिटिआरनि सोलोंथाइ बिफाना बिफानारि रांखौ खान्थि बेरेखायै गेलेमु बिफानाव बाहायदों 2 নম্বৰ উদ্দেশ্য হ'ল যে এডুকেশ্যন ডিপাৰ্টমেণ্ট আলাদা আৰু স্পৰ্টছ ডিপাৰ্টমেণ্ট আলাদা সেই এডুকেশ্যনৰ ফাণ্ডটো কিয় স্পৰ্টছত ব্যৱহাৰ কৰিব পাৰিলে যে এই স্পৰ্টছ খেলত আমাৰ BTCৰ এডুকেশ্যন ডিপাৰ্টমেণ্টটো চাবৰ কাৰণে এডুকেশ্যন আছে তাৰপিছত এডুকেশ্যন ডাইৰেক্টৰ আছে কেনেকৈ এডুকেশ্যন ডাইৰেক্টৰে এডুকেশ্যনৰ পইচাটো উলাই কিনে স্পৰ্টছত ব্যৱহাৰ হ'ল কিবা গতলা আছে নেকি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰটো আৰু প্ৰিন্সিপাল সেক্ৰেটাৰী সন্মানীয় প্ৰিন্সিপাল সেক্ৰেটাৰী BTCৰ পেকেট সকলে এই যে এডুকেশ্যনৰ পইচা আছিল এইবোৰ बेखौ RTI होनायनि गेजेरजों मिथिनो मोननाय जादों होननानै फोरमायदों আমি যে এইবোৰ সব তত্ত্ব দিছে এটো আমাৰ নহয় এটো 1 নম্বৰ ইয়া যে প্ৰথম জন্তু মানে 3.7 লাখ এটো 24 মে 2023 ইয়াৰ প্ৰিন্সিপাল সেক্ৰেটাৰী বৰ্ডেন টেৰিটৰিয়েল কাউন্সিল কোকৰাঝাৰ ডেট আছে এটো RTI মাৰি আপোনালোকে চাব পাৰিব এটো আমাৰ কোৱা কথা নহয় এটো পেপাৰে RTI মাৰি আমি আৰু তেওঁলোকৰ ইয়াত সহি আছে সেক্ৰেটাৰীয়ে BTCৰ যোনটো সেক্ৰেটাৰী তেওঁৰ সহি আছে এইটো তথ্য আমি একে মুখত কোৱা নাই প্ৰত্যেকটো তথ্য তেওঁলোকক কোৱা এইটো 3.50 লাখ এইটো 24 মে 2023 ইয়াতো সেক্ৰেটাৰী BTCৰ বৰ্ডলেণ্ড টেৰিটৰিয়েল কাউন্সিল সেক্ৰেটাৰী সিগনেচাৰ আছে এইটো RTI মাৰি আমি পাইছো সেইকাৰণে প্ৰত্যেকটা কথাটো আমি উইথ এভিডেন্স আমি কৈছো बिथांनि बायदिब्ला सोलोंथाइ बिफाना 19.76 लाख रांखौ गेलेमु बिफाना खुंनाय Ispl गेलेमुनि अनगायैबो नेशनेल चेम्पियन नलेज फेस्टिभेलनि मुङाव बाहायदों आरो बेजों बिटिआर जौगाखाङाखै होननानै गोख्रों अजद खालामदों कास्टम बसुमतारिया नलेज फेस्टिभेলৰ তেওঁলোকে 3 crore টোটেল মানে এডুকেশ্যন ফাণ্ডটো 19.76 লাখ তেওঁলোকে ইয়াত ব্যৱহাৰ হৈছে सोलोंथाइ बिफाननि जाख्ल'नायनि सायाव सोलोंथाइ बिफाननि सोलोंथाइ बिफाननि डाइरेक्टर प्रिन्सिपाल सेक्रेटारिनि सायाव नायबिजिर होनांगौनि सायाव गिबि मन्त्रि हिमन्त बिश्व शर्माखौ खावलायदों कास्टम बसुमतारिया সেইকাৰণে আমি আশাবাদী এই যে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যোনটো পইচাটো স্পৰ্টছত মিছ ইউজ হ'লে আমাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে এইবোৰ পইচাটো আমাক দিছিলে কিন্তু সন্মানীয় এডুকেশ্যন প্ৰমোদ বড়ো তেখেতে চিবে এডুকেশ্যন আৰু প্ৰিন্সিপাল সেক্ৰেটাৰী আৰু এডুকেশ্যন ডাইৰেক্টৰ তেওঁলোকক হাই লেভেল তদন্ত দিয়ক যাতে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে এই হাই লেভেল তদন্তটো সন্মানীয় অসমৰ চিফ মিনিষ্টাৰ তেখেতে আমাক দিয়ে তো আমি আশা কৰিলো বডি এতিয়া নাপাব পিছত আহক যাওক স্যার প্লিজ স্যার आइ हाथरखि दागाबसै अख्राङा जोंनि हारिनि थाखायनो गावनि जिउखौ बाउसोमबाय फैजासिम अराय समसिम नेनानै थागोन मोसासो आं मोसा